हेलो एवरीवन आपनालोक सकलोके मोर चेनेलर अन्य एटा भिडिओলৈ पुनरबार स्वागतम जनाइছো आरो আজি মই এটা মাছৰ ৰেচিপি ভিডিঅ'লৈ আহিছো গতিকে বলক ৰেচিপিটো আৰম্ভ কৰো। ৰৌ মাছ লৈছো আধা কিলো, হালধি আৰু নিমখ দি মেৰিনেট কৰি ৰাখিছো। পিয়াজ এটা লৈছো সৰু সাইজৰ, বিলাহী এটা, কেঁচা জলকীয়া দুটা, নহৰু আৰু আদা লৈছো। এতিয়া প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি লম। মাছ ফ্ৰাই হোৱালৈকে মই ইফালে পেষ্টটো বনাই লম। ইফালে আমাৰ মাছ ফ্ৰাই হৈ গৈছে, মই এতিয়া নমাই লম। এতিয়া একেখিনি তেলতে মই পাঁচফোৰণ দি দিছো, শুকান জলকীয়া এটা দি দিম আৰু পিয়াজ এটা দিম। পিয়াজখিনি অলপ সময়ৰ কাৰণে ভাজি লম। পিয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই বনাই থোৱা পেষ্টখিনি দি দিম। এতিয়া মই হালধি দি দিছো, জিৰা গুড়ি দিছো, ৰঙা জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি অলপ দি দিছো। দি অলপ সময় লৰাই থাকিব এনেদৰে। অলপ সময়ৰ কাৰণে ঢাকন লগাই দিছো আৰু ইফালে মই সৰিয়হ লৈছো 1.5 চামুচ দি পেষ্ট বনাই লৈছো। এতিয়া ঢাকনখন তুলি অলপ সময়ৰ কাৰণে এনেদৰে লৰাই ভাজি থাকিব লাগিব। ভজা হৈ গৈছে। এতিয়া মই সৰিয়হৰ যে পেষ্টটো বনাই ৰাখিছিলো তাৰ পানীখিনি দি দিম ওপৰে ওপৰে। সৰিয়হখিনি দিয়া নাই কাৰণ এইখিনি দিলে তিতা লাগিব পাৰে, সেই কাৰণে আপোনালোকে এনেদৰে ট্ৰাই কৰিব পাৰে। একেবাৰে তিতা নালাগে আৰু খাবলৈ খুব টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। এতিয়া মই আৰু অলপ পানী দি দিছো কাৰণ মই গ্ৰেভিটো অলপ পাতল কৰিম, সেইভাবে। আৰু নিমখ দি দিছো। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। আৰু অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিম। হৈ গৈছে আমাৰ মাছৰ ৰেচিপিটো। আপোনালোকৰ ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু খাবলৈ বিৰাটেই টেষ্টি হৈছিল। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগ পাইছো অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই।